নমস্কাৰ, মই বেবুলা ডেকা শইকীয়া। সকলোকে মই মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিখনিৰ 5 নম্বৰ 3 পানী পাখতিৰ ভিডিঅ' এটি লৈ আহিছোঁ। এই ভিডিঅ'টিৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পানীৰ উৎস আৰু ব্যৱহাৰ সম্পৰ্কে জানিব পাৰিব। আজিৰ পাঠৰ শিকনীয় বিষয়বস্তু হ'ল পানীৰ উৎস। ছাত্ৰ ছাত্ৰীসকল, পানী পাখতি আলোচনা কৰাৰ আগতে আমি পানীৰ বিষয়ে কিছু কথা জানি লওঁ আহাচোন। পানী হ'ল এবিধ জলীয় পদাৰ্থ। পানী আমি 3টা অৱস্থাত পাব পাৰোঁ, যেনে গোটা, জলীয় আৰু গেছীয়। গোটাৰ উদাহৰণ হ'ল বৰফ, জলীয়াৰ পানী আৰু গেছীয়ৰ ভাপ। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে পাঠটি আমি আৰম্ভ কৰোঁ। ফাকুৱাৰ বন্ধত গুৱাহাটীত থকা মোমায়েকৰ ঘৰৰ পৰা উভতি আহি জয়শ্ৰীয়ে মাকক তাত পোৱা আদৰ যত্নৰ কথা কৈ আছিল। মোমায়েকে চিৰিয়াখানা, কলাক্ষেত্ৰ, তাৰকাগৃহ আদিলৈ তাইক লৈ গৈছিল। কিন্তু জয়শ্ৰীয়ে এটা কথাতহে বৰ দিগদাৰি পাইছিল। মোমায়েকৰ ঘৰত পানীৰ অভাৱ। কাৰণ কুৱাটোত পানী কমি আছিল। তাই মাকক সুধিলে, কুৱাৰ পানীবোৰনো ক'ৰ পৰা আহে? তোমালোকে জানানে কুৱাৰ পানী ক'ৰ পৰা আহে? কুৱাৰ পানী আহে ভূগৰ্ভৰ পৰা। ছাত্ৰ ছাত্ৰীসকল, দমকল, কুঁৱা আদিৰ পৰাও আমি পানী পাওঁ। এই পানীসমূহ বাৰু ক'ত থাকে? এই পানী ভূগৰ্ভত সঞ্চিত হৈ থাকে। দমকলৰ পানী ভূগৰ্ভৰ পৰা পাওঁ আৰু কুঁৱাৰ পানীও হৈছে ভূগৰ্ভৰ পানী। এতিয়া কৰি চাওঁ আহাচোন। এচপৰা শুকান মাটি লৈ তাত পানী ঢালি দিয়া। কি দেখিলা? তোমালোকে শুকান চপৰা এটা লৈ পানী ঢালি দিবা আৰু কি দেখিলা তোমালোকে এই আঁচ দুডালৰ ওপৰত লিখিবা। শুকান মাটিৰ চপৰাৰ মাজেৰে পানীখিনি সোমাই গ'ল। সেইদৰে বৰষুণৰ পানীৰ কিছু অংশ মাটিৰ তললৈ সোমাই যায়। একেদৰেই অইন উৎসৰ পৰাও, যেনে নৈ, পুখুৰী আদিৰ পানী নিগৰি মাটিৰ তললৈ সোমাই যায় আৰু মাটিৰ তলৰ গভীৰতাত থকা শিলাস্তৰৰ খালী ঠাই বা ফাঁকসমূহৰ মাজত পানী সঞ্চিত হৈ থাকে। এই পানীভাগৰ নামেই ভূগৰ্ভস্থ পানী বা ভূজল। এতিয়া আমি দমকলৰ জৰিয়তে বা কুঁৱাৰ জৰিয়তে যিবোৰ পানী পাওঁ, এইবোৰ ভূগৰ্ভৰ শিলাস্তৰৰ মাজত সঞ্চিত হৈ থাকে। তাৰ পৰাই আমি এই পানীবোৰ পাওঁ। পুখুৰী, পিটনি, বিল, হ্ৰদ, সাগৰ, মহাসাগৰ আদি পানীৰে পূৰ্ণ দ ঠাইবোৰেই জলাশয়। জলাশয়বোৰ স্থায়ী বা অস্থায়ী হ'ব পাৰে। এইবোৰে বহু পানী ধৰি ৰাখিব পাৰে। তোমালোকে জলাশয়ৰ ছবি দেখিছানে? জলাশয়ৰ ছবিটো চোৱাচোন। এই জলাশয়বোৰত পানী 12 মাহে জমা হৈ থাকে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বহুতৰ ঘৰতে টেপৰ পানী পোৱা নহয় জানো? এই টেপৰ পানীবোৰৰ উৎস কি জানানে? টেপৰ পানীবোৰৰ উৎস হৈছে ভূপৃষ্ঠ আৰু ভূগৰ্ভ। নদী, হ্ৰদ, পুখুৰী, কুঁৱা, দমকল আদিৰ পানী পাম্পৰ সহায়ত উঠাই টেংকিত জমা কৰি থয়। এই পানী নলীৰ মাজেৰে নি বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। নলীৰ মুখত টেপ বা কল লগোৱা থাকে। এই টেপ খুলিলে পানী পোৱা যায়। এনে উৎসৰ পৰা পোৱা পানী শোধন কৰিও ল'ব পৰা যায়। সাগৰৰ পানী ভূপৃষ্ঠৰ পানী, কিন্তু লুণীয়া হোৱা বাবে ইয়াক পোনে পোনে ব্যৱহাৰ কৰিব নোৱাৰি। এতিয়া উৎসসমূহৰ পৰা পানী ব্যৱহাৰ কৰি থকাৰ পিছতো পানী আকৌ তাত কেনেদৰে পূৰ্ণ হয়, তাৰ এটি ভিডিঅ' চাই লওঁ আহাচোন। বৰষুণৰ পানী
সাগৰ, খাল, বিল, নদী, পুখুৰী, হ্ৰদ আদিত জমা হৈ থাকে। যেতিয়া বৰষুণ নহয় তেতিয়া নৈ, বিল, জান-জুৰি, খাল, বিল আদিৰ একাংশ পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ যায়। প্ৰতিদিনে এই খাল, বিল, নদ-নদী, পুখুৰী আদিত জমা হোৱা পানী সূৰ্যৰ তাপত ভাপ হৈ ওপৰলৈ যায়, বাষ্পীভৱন হৈ ওপৰলৈ উৰি যায়। এই ভাপবোৰ যেতিয়া ঠাণ্ডা বায়ুৰ সংস্পৰ্শলৈ আহে তেতিয়া ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাত পৰিণত হয়। ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰ একেলগ হৈ ডাৱৰৰ সৃষ্টি হয় আৰু আকাশত ভাহি থাকে। যেতিয়া এনেকুৱা বহুতো পানীৰ কণিকা গোট খায় তেতিয়া ই গধুৰ হৈ বৰষুণ হিচাপে পৃথিৱীত পৰে। এইদৰে জলচক্ৰ চলি থাকে। কেতিয়াবা এই পানীৰ কণিকাবোৰ আৰু অধিক ঠাণ্ডা বায়ুৰ মাজেৰে যায়। তেতিয়া ই বৰফ আৰু শিল বৰষুণ হিচাপে পৃথিৱীত পৰে। ইয়াৰ ফলত খাল, বিল, নদী, পুখুৰী, হ্ৰদ আদি পুনৰ পানীৰে ভৰি পৰে। কিছু পানী ভূগৰ্ভলৈও যায়। এইদৰে পানীৰ চক্ৰটো চলি থাকে। এয়াই হৈছে জলচক্ৰ। ভূগৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ আমি কি ধৰণৰ ব্যৱস্থা ল'ব লাগে সেই বিষয়ে জানো আহাচোন। পানীৰ পৰিমিত ব্যৱহাৰ কৰিব লাগে, গছ-গছনি ৰোপণ কৰা, বৰষুণৰ পানী সংৰক্ষণ কৰি ভূগৰ্ভলৈ পঠিওৱাৰ ব্যৱস্থা কৰা, মুকলি পথাৰ, পিটনি আদি সংৰক্ষণ কৰা আদি ব্যৱস্থা কৰিলে ভূগৰ্ভৰ পানী পৰিমাণ একে ৰাখিব পৰা যাব। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আহিছোঁ প্ৰশ্নোত্তৰ শিতানলৈ। ১ নম্বৰ উত্তৰ লিখা। ক. পানীৰ উৎসসমূহ কি কি? উত্তৰ: খাল, বিল, নদ-নদী, জান-জুৰি, সাগৰ, মহাসাগৰ, হ্ৰদ, পুখুৰী, কুঁৱা, দমকল, বৰষুণ আদি। খ. ভূগৰ্ভত পানীৰ নাটনি হ'ব পৰা দুটা কাৰণ উল্লেখ কৰা। উত্তৰ: ভূগৰ্ভত পানীৰ নাটনি হ'ব পৰা দুটা কাৰণ হ'ল: পানীৰ অপব্যৱহাৰ কৰিলে ভূগৰ্ভত পানীৰ নাটনি হ'ব পাৰে। মুকলি পথাৰ, পিটনি আদি সংৰক্ষণ নকৰি পুতি পেলালে ভূগৰ্ভত পানীৰ নাটনি হ'ব পাৰে। গ. বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক কি বুলি কোৱা হয়? উত্তৰ: বতাহত ভাহি থকা ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ কণিকাবোৰক জলীয় বাষ্প বুলি কোৱা হয়। খ. কুঁৱাৰ পানীৰ উৎস কি? উত্তৰ: কুঁৱাৰ পানীৰ উৎস হ'ল ভূগৰ্ভ। ঙ. নৈ, হ্ৰদ, জান-জুৰিৰ পানীক কিহে ভাপলৈ পৰিৱৰ্তন কৰে? উত্তৰ: সূৰ্যৰ তাপে নৈ, হ্ৰদ, জান-জুৰিৰ পানীক ভাপলৈ পৰিৱৰ্তন কৰে। এতিয়া আহিছোঁ ২ নম্বৰ প্ৰশ্ন। ২ নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটোত শুদ্ধ চিন দিয়া। ক. পুখুৰীৰ পানী হৈছে ভূপৃষ্ঠৰ / ভূগৰ্ভৰ পানী। শুদ্ধটো হ'ব ভূপৃষ্ঠৰ পানী। খ. বৰষুণৰ পানী মাটিৰে নিগৰি দমকলেৰে ভূগৰ্ভ পায়। শুদ্ধ উত্তৰটো হ'ব বৰষুণৰ পানী মাটিৰে নিগৰি ভূগৰ্ভ পায়। গ. পকী ঠাইৰে মাটিৰে পানী সহজে নিগৰি ভূগৰ্ভলৈ যাব পাৰে। মাটিৰে পানী সহজে নিগৰি ভূগৰ্ভলৈ যাব পাৰে। খ. শিল বৰষুণত শিল / বৰফ থাকে। শুদ্ধটো হ'ব বৰফ থাকে। শিল বৰষুণত বৰফ থাকে। ৩ নম্বৰ খালী ঠাই পূৰণ কৰা। ক. দমকলৰ পানীৰ উৎস হৈছে ডেছ। উত্তৰটো হ'ব ভূগৰ্ভ। খ. পৰ্বতৰ শীতল অঞ্চলত পানী ডেছ হিচাপে থাকে। উত্তৰ বৰফ হিচাপে থাকে। গ. সাগৰৰ পানী ডেছ। উত্তৰ লুণীয়া। ৪ নম্বৰ ভূগৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ: ভূগৰ্ভৰ পানীৰ পৰিমাণ একে ৰাখিবলৈ ল'ব পৰা দুটা ব্যৱস্থা হ'ল: পানীৰ পৰিমিত ব্যৱহাৰ কৰা, গছ-গছনি ৰোপণ কৰা আদি। ৫ নম্বৰ সাগৰৰ পানী কিয় পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি? উত্তৰ: সাগৰৰ পানী লুণীয়া বাবে
পোনপটীয়াকৈ ব্যৱহাৰ কৰিব নোৱাৰি। 6 নম্বৰ, ভূগৰ্ভৰ পানী কি কি কামত ব্যৱহাৰ কৰা হয়? উত্তৰ, ভূগৰ্ভৰ পানী বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। যেনে গা ধোৱা, কাপোৰ ধোৱা, ৰন্ধা বঢ়া কৰা, খেতি পথাৰত দিয়া, উদ্যোগ কল কাৰখানা আদিত ব্যৱহাৰ কৰা আদি কামত ব্যৱহাৰ কৰা হয়। 7 নম্বৰ, শিল বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য লিখা। উত্তৰ, শিল বৰষুণ আৰু বৰষুণৰ মাজৰ পাৰ্থক্য হ'ল বৰষুণত বৰফৰ টুকুৰাবোৰ শিল বৰষুণ হিচাপে পৃথিৱীত পৰে, আনহাতে বৰষুণত পানী পৰে। 8 নম্বৰ, জলচক্ৰৰ ছবি এখন আঁকি ৰং কৰা। তোমালোকে 20 নম্বৰ পেজত থকা জলচক্ৰৰ চিত্ৰটো আঁকি ৰং কৰিবা। ছাত্ৰ ছাত্ৰীসকল, তেনেহ'লে আজিৰ পাঠ ইমানতে সামৰিছোঁ। পৰৱৰ্তী পাঠত তোমালোকলৈ নতুন নতুন পাঠৰ ভিডিঅ' লৈ আহিম। তেতিয়ালৈকে তোমালোক সুৰক্ষিত হৈ ঘৰতে থাকা। মোৰ চেনেলটি যদি প্ৰথমবাৰৰ বাবে চাইছা, তেনেহ'লে তোমালোকে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।